নমস্কাৰ বন্ধুসকল মই আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ যে মই কেইদিন ধৰি চাই আছোঁ যে বহুত কেইজন কেণ্ডিডেট আছে যিকেইজনে নেকি আসাম টেটৰ দৰক পাছ কৰিছে আৰু যিকেইজনে পাছ কৰিব পৰা নাই তেওঁলোকৰ মাজত এটা বস্তু কেইদিন ধৰি চলি আছে হেতু হ'ল যে চাওক যে এনেকুৱা সবৰ তাত এতিয়া লাগি আছে যে আমি যদি কেছ কৰোঁ বা কি হাইকোৰ্ট কৰিলে আমাৰ মাৰ্কটো ইনক্ৰিজ হৈ যাব আৰু এই প্ৰৱণতাটো দেখা গৈছে যিকেইজন কেণ্ডিডেটে আসাম টেটত ফেইল কৰিছে আসলতে চাওক মই থাম্বনেলটো এইটোৱে দিছোঁ যে থানাত কেছ আৰু হাইকোৰ্ট কৰিলে কি আসাম টেটৰ মাৰ্ক ইনক্ৰিজ হয় নেকি তো আসলতে এইটো বস্তু সম্ভৱ নহয় তো একবাৰ হয়তো যে আমি গম পাওঁ যে সেবাই যেটো স্কোর কার্ড দিছিল ফার্স্টত তাত মানে কিবা এটা মানে আনসার কিট কিবা এটা বিহংগতি দেখা দিছিল হয় তো এটো আমি গম পাও যে বিহংগতিৰ কাৰণে তাৰ পিছত বুজি পাইছো যে আমাৰ কি হল যে ৰিভ্যালুয়েশন হল তো ৰিভাইজ ৰিজাল্ট দিয়া গল তো ৰিভাইজ ৰিজাল্ট দিয়াৰ পিছতো দেখা গৈছে এতিয়া আকৌ কিছুমান কেণ্ডিডেট যি কেজনা ধৰক 10 12 15 তেনেকে মাৰ্ক কম পাইছে তেওঁলোকে আকৌ একগোট হৈছে আৰু তাৰ কাৰণে লিড লৈছে এজন বিহে ব্যক্তি তাক নৱজিত বুলি আমি গম পাও সবে নৱজিত গগৈ তেও আসলতে লিড লৈ পিনে তেও আকৌ মানে কি কৰি আছে তেওঁলোকক লগ হৈ যে আকৌ তেওঁলোকে কেছ কৰিব আৰু হাইকোৰ্ট কৰি তেওঁলোকে জনে নেকি 10 15 তেনেকে মাৰ্ক কম পাইছে তেওঁলোকে বিচাৰি আছে যে আমাক আকৌ ৰিভলিউশন লাগে তো আকৌ ৰিভলিউশন কৰি যদি আমাৰ মাৰ্কটো ইনক্ৰিজ হৈ যায় চাওক মই আৰু এটা ইয়াৰ আগৰ ভিডিওটোত মই আসলতে কৈছিলো যে তো আপোনালোকক কৈছিলো যে চাওক যে কেছ আৰু হাইকোৰ্ট কৰিলে যে তো আপোনাৰ ৰিজাল্টটো আকৌ ইনক্ৰিজ হ'ব হেতু বস্তুৰ প্ৰৱণতা আপোনালোকে এৰি দিয়ক আৰু চাওক যে যি কেজন কেণ্ডিডেটে পাস কৰিছে তেওঁলোকে মই চাইছো তেওঁলোকে এতিয়া বহুত হেৰাসমেন্টত ভুগি আছে যি কেজনে ফেইল কৰিছে তেওঁলোকৰ কিছুমান কীৰ্তি কাৰ্যত মানে তেওঁলোকে কিছুমান এনেকুৱা কাৰ্য কৰি দেখাই আছে যে আমি কেছ কৰিম আকৌ হাইকোৰ্ট কৰিম তো মানে কি ৰিক্ৰুটমেন্ট প্ৰচেছটো তেওঁলোকে বন্ধ কৰিব চেষ্টা কৰি আছে তো মই ইটো ভিডিওৰ পৰা আপোনালোকক এটা মানে অনুৰোধ জনাও যে আপোনালোকে বিতৰ্ক কৰা বন্ধ কৰি দিয়ক আৰু যিসকলে পাস কৰিছে তেওঁলোকক চাকৰি লাভ কৰাত সহায় কৰক কাৰণ চাওক যে একদিন সবৰে এনেকুৱা দিন আহিব তো মই মাজতে এটা বস্তু কও যদি মোৰ চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি লব এই আসাম টেট ৰিলেটেড নিউজ মই আপোনালোকক দি থাকিম তো ইয়াৰ পিছত মই কম এতিয়া কিছুমান মানুহ আছে বিতৰ্কৰ জৰিয়তে জনপ্ৰিয়তা অৰ্জনৰ খাতিৰত ফেইল কৰা কেণ্ডিডেটৰ প্ৰলোভন দি আছে এটো হসা কথা যে চাওক যে মই চাইছো যে বহুত কেজন ইউটিউবাৰ আছে মই নাম কিটা বিহেকে আৰু নলও তো মই এটা ফাৰ্ষ্টৰ ভিডিও থাম্বনেলত এটলিষ্ট দিছিলো আপোনালোকে চাগে দেখাই পাইছে তো বহুত কেজন ইউটিউবাৰ আছে তেওঁলোকে কি কৰিছে যে ফেইল কৰা কেণ্ডিডেটৰ যি ইমোশন আছে সেই ইমোশন লৈ তেওঁলোকে এতিয়া খেলা আৰম্ভ কৰিছে যে তেওঁলোকৰ পৰা ধৰক 515 সময় এটা হেৰিত নোটিছত পাইছিলো হেতু মই আপোনালোকক দেখাব পৰা নাই বাৰু এতিয়া তাত পাইছিলো যে 1000 1500 2000 যি লাগে সবে দিয়ক আমি আকৌ হাইকোৰ্ট কৰিম আকৌ হেৰি কৰিম যে আপোনালোকক পাস কৰামি আৰু তো এইবিলাকত আপোনালোকে ভুল না যাব মই ভিডিও বনাৰ বেলেগ কোনো মোটিভ নাই মোৰ মোটিভ হৈছে এটোৱে যে যি কেজন কেণ্ডিডেটে ফেইল কৰিছে তেওঁলোকক আপোনালোকে এটা হেৰিত পেলাই দিছে যে আপোনালোকে পইচা দিয়ক হয় বা নহয় যে আমি এইবিলাক কৰিম আৰু পইচাৰ হিচাপটো তো কোনেও নলয় হয় না নহয় তো এইবিলাকৰ পৰা আপোনালোকে বিৰত থাকক মানে ইয়াত আপোনালোকে সহযোগ নকৰিব যি কেজন কেণ্ডিডেট ফেইল কৰিছে আৰু যি কেজন কেণ্ডিডেটে পাস কৰিছে তেওঁলোকৰ যাতে আৰু হেৰাসমেন্ট ভুগিব নালাগে মই চাইছো যে মোৰ লগৰ এনেকুৱা বহুত কেণ্ডিডেট আছে তেওঁলোকে মোক অভিযোগ কৰে যে দাদা আপুনি কিবা এটা কৰক যে আপুনি এনেকুৱা এটা ভিডিও বনাই যে অকমান আমাক হান্তনা দিব চেষ্টা কৰক তো মই আমাৰ হান্তনা দি এটা বস্তু কও যে পাস কৰিছে যেহেতু আপোনালোকে টেনশন লব নালাগে কিন্তু মানে এটা বস্তু যে হিহতে যদি কিবা কেস বা কি হাইকোৰ্ট কৰে তো মই ভাবো আপোনালোকে যদি পাস কৰিছে তেতিয়ালে আপোনালোকে কেস আৰু হাইকোৰ্ট কৰিব লাগে তো মানে তেওঁলোকে যদি ধৰক কৰিছে যে আকৌ মিছা অভিযোগ দিয়াতে তো আপোনালোকে দিয়াৰ ৰাইট আছে হয় না নহয় তো মই আপোনালোকক মই मतलब হেবিলাক যে কেস আৰু হাইকোৰ্ট কৰিবই লাগিব হেবিলাক মই নকও কাৰণ এটো আইনৰ বস্তু লৈ মই বেছি হেৰি নকৰো কিন্তু মানে ফেইল কৰা কেণ্ডিডেটৰ যেটো প্ৰৱণতা হেতু কিন্তু আমি গুছাব লাগিব তেওঁলোকে মানে এতিয়া বেছি সাহস পাই গৈছে কিছুমান নিৰ্দিষ্ট কেজনমান ব্যক্তিৰ কাৰণে তেওঁলোকে এনেকুৱা সাহস পাইছে যেন এনেকুৱা লাগে যে আমাৰ মাৰ্ক যিমানে কম নাথাকক কিয় আমি কেস কৰিলে আৰু হাইকোৰ্ট কৰিলে আমি মাৰ্ক পাই যাম বাকি আকৌ ৰিভলিউশন হ'ব এটো মই ইয়াৰ আগৰ ভিডিওত আপোনালোকক কৈছো কোনো বেয়াকে নলব মই জাস্ট খালি আপোনালোকৰ মানে মই মোৰ ফ্ৰেন্ড কেজনৰ হেৰি কাৰণে মই এই ভিডিওটো বনাইছো যদি কিবা ভুল হয় ক্ষমা কৰিব আৰু যদি আপোনালোকে এনেকুৱা ভিডিও বিচাৰে মোক জনাব কমেন্টত জনাব তো মই এনেকুৱা ভিডিও লৈ আহিম আৰু মই কৈছো যি কেজন কেণ্ডিডেট পাস কৰিছে তেওঁলোকক আকৌ কংগ্ৰেচুলেচন জনাই মোৰ ভিডিওটো এইখিনিতে সমাপ্ত কৰিলো ধন্যবাদ জয় আই অসম